पुलिस खुंथाया आसाम बेंगल सीमायाव थानाय सनकस दैमानि सर घलानि टापुआव आयेन बेरेखा आफिं आबाद मावनायखौ फोजोबस्रांदों। सोनाब बेंगलनि दुथां बेंखना आसाम बेंगल सीमायाव थानाय सनकस दैमानि घलानि टापुआव 10 बिगा हायाव आयेन बेरेखायै आफिं आबाद मावदों। गसाइगाव महकुमा पुलिस खुंथाया दिनै आसामनि हायाव आयेन बेरेखा आफिं आबाद मावगासिनो दं होनना खौरां मोननानै आफिं आबादखौ फोजोबस्रांनाय हाबाफारि लादों। गसाइगाव महकुमा पुलिस बेंखनगिरि हिरेन कुमार देखाजों लोगोसे गसाइगाव महकुमा खुंथाय पुलिस आरो एसएसबीनि हानजानि मावफुं मेजिस्ट्रेटआ जाथाय जानाय जायगायाव थांनानै बे आबादखौ फोजोबस्रांनो हायो आरो आयेन बेरेखायै फेग्रा मुवानि आबादखौ ट्रेक्टरजों फोजोबस्राङो। बेखौ मिथिनो मोननाय जायोदि दुथां सुबुंफोरनि हानजाया आदिबासीफोरनि हाखौ भारायाव लानानै आयेन बेरेखायै आफिंनि आबाद मावदोंमोन। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट एनबिटि लाइभ। এইটো জেগাৰ নাম গোলানী টাপু হয়। গোসাইগাঁও সাব ডিভিজনৰ আণ্ডাৰৰ গোসাইগাঁও ৰেভিনিউ চাৰ্কলৰ আণ্ডাৰত আমি ইয়াতে খবৰ পাইছোঁ যে ইয়াতে অবৈধভাৱে পপি খেতি কৰি আছে। তো এইখিনি গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন মতে আমি ইয়াতে এইখিনি ডেষ্ট্ৰয় কৰিবলৈ আহিছোঁ। আজি আমি খবৰ এটা পাইছিলোঁ যে আমাৰ গোলানী টাপু বুলি এৰিয়াটোত অবৈধভাৱে এনেকৈ অপিয়ামৰ খেতি কৰি আছে বুলি, আৰু সেই হিচাপে আমি উইথ প্ৰপাৰ পাৰ্মিশ্যন লৈ আজি আমি ইয়ালৈ আহিলোঁ। কাৰণ এইটো ডিষ্ট্ৰাকশ্যন কৰিব লাগিব, যিহেতু এতিয়াতো এইটো মেচিউৰ হৈছে আৰু প্ৰডাকশ্যনৰ টাইম হৈ গৈছে এতিয়া। তো তাৰ আগতে আমি খবৰটো পালোঁ আৰু সেই হিচাপে আমি গোটেই টিম লৈ আহিলোঁ। আমাৰ লগত মেজিষ্ট্ৰেট ছাৰ আছে, আমাৰ লগত এক্সাইজৰ মানুহ আছে, আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মেডাম আহিছে। চ' গোটেইকেইজনে আহি কিনে উইথ প্ৰপাৰ অথৰিটি আমি ডিষ্ট্ৰাকশ্যন কৰিম ইয়াতে। এইটোতো এতিয়ালৈকে জানা মতে মাটিখিনি অনাৰ মণ্ডলে যোনটো ক'লে চৰকাৰী মাটি বুলি ক'লে এতিয়ালৈকে, আৰু অবৈধ খেতি আমাৰ, কাৰণ যোনটো পাৰ্মিশ্যন আছে আমাৰ অসমততো নাই। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বৰ্ডাৰ এৰিয়াত আছে পাৰ্মিশ্যনটো, কিন্তু আমাৰ অসমত এনেকৈ কাল্টিভেশ্যনৰ পাৰ্মিশ্যন নাই। আৰু ইয়াতে যোনে কৰে এইটো অবৈধভাৱে কৰিছে। কিমান বিঘা হ'ব? ইয়াতে আমি যিমানখিনি এতিয়ালৈ গম পাইছোঁ 8-10 বিঘামান হ'ব, আৰু এটা জেগাই নহয় আৰু দুটা জেগাত আছে। তাতো যাম, তাতো ডিষ্ট্ৰাকশ্যন কৰিম। এইবাৰ আমি প্ৰথমবাৰ ইনপুট পাইছোঁ, আৰু ইনপুট পাই আমি আমাৰ পাৰ্টি পঠোৱা হৈছিলে ভেৰিফাইৰ কাৰণে। আৰু যেতিয়া ভেৰিফাই কৰি গম পালোঁ যে হয় সেইটো খেতিয়ে কৰিছে, তেতিয়া আমি উইথ পাৰ্মিশ্যন আমি ইয়াতে কেনেকুৱাকৈ ধ্বংস কৰিব? এতিয়া আমি ট্ৰেক্টৰ মাতিছোঁ, ট্ৰেক্টৰ দ্বাৰা ধ্বংস কৰা হ'ব। धीरे धीरे जाओ, सीधा सीधा जाओ।